হয় নেকি হয় কি খান্দ 8 টকা কেপিসকে আছে 20 টকাকে এটা বা বহুত কমত পাইছেছো দাম ভগা খাব পেক কৰি মানে মই 5 টকা লৈছো খুচুৰা নাই মই বঢ়িয়া এটা 1 টকা দিয়া মোক 1 টকা वेलकम बैक टू माय चैनल तो आज आम स्कूल क्या हम गई आसे तो अपना देखा विचार मैं और इतना जो स्कूल पासे इतना मैं अपना देखाम जो कि मैंने क्या हम और नक पीछे चाई थको भिडिओ तरह गम पा प्रधान आचार्य मैं सुधिम जो एया जो आज दृश्य देखिले कि कारणे माने करिसे आरो कि হয় हेतु आम प्रधान आचार्य धुनियाके नमस्कार आज शिशु मेला पता उद्देश्य হৈছে ছাত্ৰ ছাত্ৰীসকলক আজি তেওঁলোকৰ ব্যক্তিত্ব বিকাশ এই ব্যক্তিত্ব বিকাশৰ কাৰণে ব্যৱস্থা এটা কৰা হৈছে আৰু বজাৰখনৰ জৰিয়তে তেওঁলোকে কিনা বেচাটো শিকিব পাৰিব আৰু লগতে গণিত বিষয়টো তেওঁলোকে উপকৃত হ'ব পাৰিব আৰু লগতে শিশু বাটিকা যি 12 ব্যৱস্থা আছে এই 12 ব্যৱস্থাটো আমি ইয়াত প্ৰদৰ্শন কৰিছো আৰু তাৰ ফলত অভিভাৱক অভিভাৱিকা সকলো বহুতে আপ্লুত হৈছে আৰু ছাত্ৰ ছাত্ৰীসকলে বহুত আনন্দ পাইছে थैंक यू आचार्य गाइस आपनालोके देखिसे न या आज आमा परिवेशটো কেনেকা আছে ৰবা মই বনালো আজি পইচা খুচৰা নাই তো গাইস আপোনালোকে দেখিছে নহয় আচাৰ্য ইমান ধুনিয়াকে বুজাই দিছে আৰু আমাৰ স্কুলত আজি এটো পতা হৈছে যদিও বহুত ধুনিয়া পৰিৱেশ এটা হৈছে আৰু চাবলৈ ভাল লাগিছে আপোনালোকক দেখাম এতিয়া আৰু অকণমান দৃশ্য দেখাই দিওঁ যে গোটেই পেৰেণ্টছ বিলাক এতিয়াও আহিয়ে আছে এতিয়াও কৰিয়ে আছে তো আপোনালোকে চাই পিঠা কিমান 10 টকা হ্যাঁ 10 টকা এইটো কি তুমি বুইছা নেকি নে মায়ে বুইছে মায়ে বুইছে চাউল কি ঘৰৰ বা দোকানী দে এইকেইটা আমাৰ পিছতকে লম এতিয়া দেখাই দিম এবাৰ কি হয় এইটো কি বেল নেকি ঘৰৰ মই পিছত ল'ম ৰবা এতিয়া মই দেখাই লৈ এবাৰ দোকান
হ'ল বা সুমনে মুড়ি লাড্ডু বেচিছে কি লাড্ডু এইটো কি লাড্ডু তিলৰ কিয় নুঠাম আকৌ ইছ ৰাম লাজতে তাইকে থাকিব পৰা নাই এতিয়া এয়া কি ঘৰ হালদি কিমানকে বেচিছা 8 টকাকে ইমান কমত বা মই ল'ম দেই থৈ দিবা মোৰ কাৰণে মই আহিম ল'বলৈ কিমান দাম এইকেইটা কোৱাচোন 5 টকা বেছিহে নেকি কি বেচিছা হালদি ইমান চব ঘৰৰ হালদি ন হয় বা গামোচা বেচিছে কি ঘৰ মূলা নেকি নে কিনা বা এইটো ধুনীয়া লাগিছে বহুত ধুনীয়া লাগিছে এয়া কি ঘৰৰ আছা নিজে বনোৱা বা ঘুগুনি বা ঘুগুনি লাল চাহ কি কি আছে ঘুগুনি লাল চাহ গাখীৰ চাহ আৰু ঘুগুনি চাট আৰু বা ৰাখিব লাগিব বা বেলুনো বেচিছা নেকি বা এটা বেলুনত কিমানকে দিছা তুমি হা 2 টকা বা পিছত কি বেচিছা এইটো কি হয় এইটো কি হয় হা সন্দেশ বা কিমান দামকে 8 টকা সব ঘৰৰ শাক নেকি পুৰা ঘৰৰ এ বঢ়িয়া সব ঘৰৰ বোলে দাম কোৱাচোন দাম কোৱা কোনটো কি দাম এমুঠা 5 টকা এ বঢ়িয়া লৈ যাব লাগিব ইয়াৰ পৰা बात तो सही है दौड़ना तो पड़ता है জোৰা
80 টকা তই এটা কম নিদিয় আৰু কম দিব লাগিব বাহিৰৰ দাম বেছি ইয়াত কমহে দিব লাগে ন এইকেইটা কি আছে ভিতৰত কি আছে বগৰী কিমানকে এটা 3 টকা বা সকলোলৈ অনুৰোধ এতিয়া বজাৰলৈ যাব অলপ দৰদাম কৰিব ছাত্ৰ ছাত্ৰীৰ লগত ঋষভ কি বেচিছা কিমান কি বৃদ্ধি পাইছে সেইটো চাবৰ বাবে সকলো অভিভাৱক এইটো কি হয় কোৱাচোন নাৰিকল কিমানকে বেচিছা 35 টকা বা আৰু সৰুটো 25 টকাকে বঢ়িয়া হয় দিবা দেই মই নিব আহিম ঘৰৰ নে দোকানৰ চব ঘৰৰ বাকী চব ঘৰৰ মুঠা কেনেকে দিছা শাক দুটা মুঠা আছে 10 টকা দুটা 10 টকা বঢ়িয়া বিৰাট বেচিছা আয়ুষ বেচিছা কমলা এইটো কি আছে দৈ হা দৈ দৈ ঘৰৰ দৈ নে বা কিমানকে 20 টকাত দৈ দিছ বা মই লৈ যাম দেই থৈ দিবি এটা আৰু এইটো ঘৰত বনাইছ বঢ়িয়া চব ঘৰৰ বস্তু হোৱাই নাই নেকি ভোট জলকীয়া কিমানকে এটা 4 টকা এই বা এটা 4 টকা বোলে বেচন বেচিছা কি বেচিছা কোৱাচোন ঘৰৰ আছা ঘৰৰ বঢ়িয়া কি কি বেচিছা কোৱা আকৌ চব 5 টকা নেকি বা কম দামতে একদম বঢ়িয়া বেচিছ কেকটো কিমান পাৰ পিচ মেনিউ দিছ ধুনীয়া লাগিছে এতিয়াহে নটিচ কৰিছো বা কি কি বেচিছ কচোন এবাৰ তিল পিঠা আছে পিঠা পিঠা নাৰিকল লাডু চিৰা লাডু এফালে আকৌ চেণ্ডউইচ আছে বঢ়িয়া চেণ্ডউইচটো কিমান 10 টকা বঢ়িয়া
তৃষা কি বেচিছা? এ বঢ়িয়া। ভালে গৈছে। আৰু কি আছে? কলম তুমি বেচিছা? বঢ়িয়া। কিমানকে দাম চাম নাই লিখা যে, কোৱা কিমান দাম কোৱা? এইযোৰ কিমান? 10 টকা? 50 টকা। বঢ়িয়া লাগিছে চোন, দোকানী হৈছা আজি। কি বেচিছা? মই লাড্ডু। আয়ো মই লাড্ডু দামটো কি কিমান? 10 টকা। তুমি কি বেচিছা? এ বঢ়িয়া। আজি চব পাপৰ লৈ যাব লাগিব আমি। ইমান চানা গোন্ধাইছে। চানা দোকানী ক'ত? চানা দোকানী মোক এটা দিয়া পাৰিছে বিশাল চানা। বঢ়িয়া বঢ়িয়া লাগিছে। 22 টকাকে কিমান দাম? 2 টকা। এয়া হৈছে আমাৰ যিটো আছে যে তেখেতে বৰ্তমান দাম দৰ কৰি আছে। বস্তু কিনে নে নিকিনে ঠিক নাই, কিন্তু দাম দৰ কৰিছে। আপুনি কি কিনিছে আচাৰ্য? আৰু মোক 1 টকা ঘূৰাই দিব লাগিব দোকানীয়ে। আচাৰ্য আপুনি কি কিনিছে? কেক ভাল পাওঁ খাই, এগলেছ কেক নে হয়? এয়া হৈছে হোম মেড বস্তু, এইবিলাক চব দেখিবলৈ পাইছে। খায়ো ভাল লাগে। নিমকি চোন বোলে পনীৰ বেচ। পনীৰ ক'ত? তই মইতো ভিডিঅ'ত উঠাই দিছো, আৰু কি ক'ব লাগে? নিমকি পেকেট 10 টকা দিছো। নিদিওঁ মই 15 টকা নিদিওঁ, মই 5 টকাকে দিব লাগিব। সঁচাকে দিবি? সঁচাকে দে দে দে। পেমেণ্ট ধৰিব কোনে এতিয়া? 5 টকা। Dada, why? Why, Dada, why? This is business. This is my sweat. I know, but I did business. 5 টকা দিব লাগিব মোক, নহ'লে মই নলওঁ। দাম ধৰা কৰিছো ভাগ্য। 5 টকাতকে নিমকি পেকেট দে ল। এতিয়া বন্দনা চুৰু হৈছে, তো বন্দনা কৰি আছে দোকানৰ মাজতে চবে। চকলেট কি 1 টকা? 1 টকা কি এটাত? 1 টকা দিয়া। মোক 1 টকা এটা চকলেট দিয়া। লোৱা
বঢ়িয়া টকা এটা ওলাই ধুনীয়াকে ফটো বেচিছাচোন তুমি বেচিছা এই বঢ়িয়া কিমান দাম এইকেইটা 8 টকা কেইপিচকে আছে 2 পিচ এটা 4 টকাকে এই বঢ়িয়া দোকানী হা দাম কোৱা এইটো কি হয় কোৱাচোন মোক এইটো কি হয় হয় কি খান্দ জানিছা দাম কিমান নছৰ কিমান দাম পুৰা ফুলি আছে বঢ়িয়া আৰু 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 10 টকা আৰু লম বেলেগ বেলেগ ঠাইত লম ঠিক আছে লম দেখাই লওঁ মই ন তুমি কি কি আনিছা এ বঢ়িয়া বঢ়িয়া মই আহি আছো অলপ পিছত ল'ম দেই মই ল'ব আহিম কি বেচিছা কোৱা আকৌ এই বঢ়িয়া আকৌ এণ্ট্ৰি এটা হৈ গ'ল কি বেচিছা কোৱা কি বেচিছা কোৱা আৰু বঢ়িয়া সব হ্যান্ডমেড বঢ়িয়া গাখীৰ চাহ দিব সুধিছে চেনি খাম নে নাখাম ডায়েবেটিছ হোৱা নাই এতিয়ালৈকে আচাৰ্য আহক আচাৰ্য দোকানী ক'ব নাজানে ক'ব লাগে আকৌ আপুনি বনাইছে নেকি আপুনি বনোৱা এনে ভাই ইমান ভাল হোৱা নাই দেই গাজৰ হালোৱা কিন্তু তথাপি লৈছো মোৰ নিবে দৌৰো মই ক'ৰ পৰা লৈছে দেখিছো কি ডাঙৰ পলি কওকচোন নাৰিকল আৰু কোনো নাই খুচুৰা আনিছে নাই আজি পুৰা বজাৰ কৰিব লাগিব কি ল'লে নামটো কিবা এটা বুলি কৈছিল নামটো নাজানো এইটো কি ফল মুঠতে মই নতুনকৈ দেখিছোঁ গতিকে টেষ্ট কৰিবৰ কাৰণে লোৱা হৈছে আজি কিমানকৈ ল'লে আপুনি 5 টকাকৈ 5 টকাকে এটাত বা বহুত কমত পাইছোঁ দামী কৈছে না কমত পাইছোঁ আপুনি টেষ্ট কৰি আমাক জনাব কেনেকুৱা লাগে আছে যে লৈছে নাই মই এতিয়ালৈকে বজাৰ কৰা নাই ইয়াৰ পিছতে কৰিম আৰু
দিব খুচুৰা হ'ব চাই লোৱা আগত ফুলকবি মানুহ কিমান 30 টকা লৈছে বা ভালে তোমালোকে লৈছা ফ্ৰীতে নেকি আৰু কোমোৰা উৰুকা বিকে এ বঢ়িয়া ইয়াৰ পৰা গাইছ ইমান খুবা বস্তু ললো দেখিছে আপোনালোকে পুৰা বেগ ফুল এতিয়া এইটো লৈ যোৱাটোহে ডাঙৰ কথা হ'ব ঘৰলৈকে সো এতিয়া মই ইমান খুবা বস্তু লৈ ঘৰ ৰিটাৰ্ণ যাম আৰু এয়া ঘৰত আহি পাইছো দেখিছে ইমান খুবা বস্তু হৈ গৈছে বাপ ৰে বাপ বহুত কমতে পাইছো সো লৈছো আৰু আপোনালোকৰ ভিডিঅ'টো চাই যদি ভাল লাগিছে প্লিজ সাবস্ক্ৰাইব লাইক আৰু শ্বেয়াৰ কৰি দিব কমেন্টও কৰি দিব যে কেনেকুৱা লাগিছে আৰু আজি বহুতে ভাল লাগিছে মোৰ নিজৰ এক্সপেৰিয়েন্সটো কৈ আছো যে মোৰ বহুত ভাল লাগিছে ফাৰ্ষ্ট কথা আৰু সেকেন্ড কথা যে এনেকা হোৱাৰ কাৰণে ষ্টুডেন্টস বিলাকে বহুতখিনি বস্তু শিকিব পাইছে যে বজাৰত কেনে ধৰণৰ বস্তু কিনিব লাগে দাম ধৰ কৰিব লাগে বা ধৰি লওক মেথছৰ ক্ষেত্ৰত স্পেচিয়েলি মেথছৰ ক্ষেত্ৰত এটা কাৰণে ভাল হৈছে কাৰণ আমি যদি তাহাঁতক 10 টকা এটা দিছোঁ যদি বস্তুটো 5 টকা লৈছে 5 টকাটো সিহঁতে ঘূৰাই দিব যে পাৰিছে সেইটো বহুত ডাঙৰ কথা আৰু তো এটা এটা ভাল গ্ৰেট এক্সপেৰিয়েন্স হৈছে মোৰ ভাল লাগিছে আৰু আপোনালোকৰো নিশ্চয় চাগে ভিডিঅ'টো চাই বহুতে ভাল লাগিছে আৰু যদি ভাল লাগিছে প্লিজ মোক সাপোৰ্ট কৰিব কিপ সাপোৰ্টিং এণ্ড আজিৰ কাৰণে নেক্সট ভিডিঅ'ত আপোনালোকৰ লগ পাই আছোঁ